আমি এতিয়া গৈ আছোঁ গুৱাহাটীলৈ। দাদা হাতৰ অফিচলৈ যাই আছোঁ। 26 জানুৱাৰী বুলি পতাকা উত্তোলন কৰিব, তাত আমি চাবলৈ যাই আছোঁ। বলকচোন চাই আহোঁ কেনেকৈ পতাকা উত্তোলন কৰে, বলক। আমি এতিয়া যাই আছোঁ গুৱাহাটী অফিচলৈ, আমাৰ ডেলিভাৰী অফিচ। তাত আমি আজি গুৱাহাটী এটা অফিচলৈ যাম। সংবিধান প্ৰৱৰ্তন হৈছিলে আৰু গণতান্ত্ৰিক দেশত আমি গভৰ্ণিং আৰু বচাই ৰাখি আমি অখণ্ডতাৰ প্ৰতি আমি সকলোৱে সজাগ হৈ যাতে কোনো বিস্তৃতি শক্তিয়ে আমাৰ ভাৰতবৰ্ষত যাতে আক্ৰমণ কৰিব নোৱাৰে, আমি সকলোৰে মনত এটা ভাল ভাৱ লৈ পেলাই যাতে আমি দেশৰ প্ৰগতিৰ কাৰণে আগবঢ়াই লৈ নতুন প্ৰজন্মক আমাৰ যি অনুষ্ঠান হৈ গ'ল 26 জানুৱাৰী উপলক্ষে আপুনি অলপ কৈ দিলে আমি আমি বছৰে বছৰে গণতন্ত্ৰ দিৱস আৰু আমাৰ স্বাধীনতা দিৱস আমাৰ ডেলিভাৰী লিমিটেড কোম্পানীয়ে পাতি আহিছোঁ, মনাই আহিছোঁ আৰু আগন্তুক দিনলৈ মনাই থাকিম। লগতে আমি সদায় আমাৰ চেষ্টা এইটো থাকে যে আমি ওচৰৰ যি আমাৰ পুলিচ প্ৰশাসন বিভাগ আছে তেখেতৰ লগতো আমি ইয়াত জড়িত কৰোঁ, মাতোঁ আৰু দুৰ্ভাৰ আকাৰ তেখেতক ক'বলৈ দিওঁ আমাৰ গণতান্ত্ৰিক হিচাপে কেলৈ পালন কৰা হ'ল এই চব ক'বলৈ দিওঁ আমি। আৰু আমি চেষ্টা কৰোঁ যে আমাৰ ওচৰৰ যি চুবুৰীয়া আছে তেখেতসকলৰ লগতো মাতি আমি কিবা এটা সৰু প্ৰগ্ৰামো কৰি আহিছোঁ আৰু বহুত ভাল লাগে যদি ৰাইজে গোট হৈ যদি আমি এনেকুৱা কৰোঁ, ভাল লাগে আৰু আগন্তুক দিনলৈ এনেকুৱা কৰি থাকিম বুলি এটা ধাৰণা ধৰিছোঁ।